हेलो गाइस वेलकाम टू माई এটা নতুন ব্লগলৈ তোমালোকক স্বাগতম জনালোঁ। এইকেইদিন ইউটিউবত মানে ভিডিঅ' দিয়া নাই, বেয়া নাপাবা তোমালোকে। মানে অলপ মোৰ মোবাইলটো প্ৰব্লেম হৈ থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। এনেই বোলো এপাক ফুৰি আহোঁগৈ লগৰকেইটাৰ সৈতে। তিনিটা লগৰ মিলি একদম ধুনীয়াকৈ চাইকেলকেইখন লৈ পেলাই ওলাই কৰি আহিছোঁ। আমাৰ এইফালে আৰু ক'বলৈ গ'লে গোটেই একদম হাতীটো প্ৰায়ভাগ হাতী ওলাই থাকে। এইডোখৰত অলপ ৰখি লৈছোঁ, ৰখি পেলাই মানে হাতীকেইটা এতিয়া এইটো চাইকেল মানে পিছৰ মানে অলপ হেৰি ষ্টাণ্ট কৰিব, গতিকে চাব। এইফালেতো এটা ষ্টাণ্ট মাৰি আছে, দুইটাই মিলি ষ্টাণ্ট মাৰিব একদম ধুনীয়াকৈ। ষ্টাণ্টকেইটা চাওঁ আহক কেনেকৈ মাৰে, একদম ধুনীয়াকৈ ষ্টাণ্ট মাৰিব। আহি যাওক চাওঁ। দুইটা একেটা মানে হেৰি কৰি মাৰিয়া আছে, মানে ষ্টাণ্ট মাৰিয়া আছে। ইমান ভালদৰে ষ্টাণ্ট মাৰিব নাজানে, হ'লেও মানে শিকি আছে। সন্ধিয়া টাইমত আহি মানে এইবিলাক জেগাতে আমি মিলাই শিকি থাকোঁ। এয়া দেখিব পাইছে, সন্ধিয়া টাইমত আহি পেলাই এইবিলাক জেগাতে ধুনীয়াকৈ আৰু 3টা বা 4টা আৰু এটা লগৰ আছে। সি মানে আজি অহা নাই, বাপেকৰ লগত ক'ৰবাত গ'ল হ'বলা, সেইটো অহা নাই আজি। একদম 3টা সদায় লগতে শিকি থাকোঁ আৰু দেখিব পাইছে একদম গোটেই জংঘলৰ মাজত। যদি এফালৰ পৰা যদি হাতী বা বাঘ কোনোবা এটা আহি যায় আৰু আমি কেইটা গ'লো বুলি ধৰি লওক, যেনে তেনেহে বাচিব পাৰিম আৰু, নহ'লে আৰু নাবাচিলে আৰু দেখিব পাইছে এইফালে চাৰিওফালে গোটেই জংঘল একদম কি বিপৰীত দেখিব পাইছে। ভিডিঅ'টো চাই থাকক এণ্ডলৈকে, একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এইকেইটা কেনা আহি আছে ধুনীয়াকৈ চাইকেল লৈ লৈ। এইটো পনিয়ল খাবলৈ গৈছিল যে, পিটিকি পনিয়ল। ই একদম পূৰা পনিয়ল খাই আহি আছে। চাই থাকক ভিডিঅ'টো। একদম গোলাঘাট যাওঁতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বাই বাই।